পাতিছে আমাৰ ৰাতিপুৱা আলহী দেই এইটো গ'লো আমাৰ ঘৰ ওচৰ এজনী ল'ৰা কোনে কাৰ ল'ৰা যে কাৰ ল'ৰা যে কাৰ ল'ৰা মাৰ নামটো কি যে দেউতাৰ নামটো বাবাৰ নামটো গোটাকে মধুৰিটো খাই ভালেই লাগে কিন্তু আমি এক্সপেৰিমেণ্ট অলপ কৰি চাইছিলোঁ নিমখ আৰু লাল মিৰ্চ পাউডাৰ অলপ দিছিলোঁ খাই টেষ্টি লাগিছে আপোনালোকেও খাবচোন তেনেকৈ নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকেতো সকলোৱে হাঁহ বনাব জানেই চাগে তথাপিতো আমাৰ ষ্টাইলতনো আমি কেনেদৰে বনাওঁ তাকে দেখাবলৈ অলপ চেষ্টা কৰিছোঁ চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ এয়া হাঁহ মাংসখিনি চবেইতো জানেই বনাবলৈ তথাপিতো এয়া পিঁয়াজ জলকীয়া দুটা আদা নহৰু পেষ্ট এইখিনি বিলাহী পিয়ৰি হয় মিক্সিত মাৰি ল'লোঁ আৰু আলু অমিতা সৈতে আৰু এয়া অলপ মছলা দিছোঁ আৰু কেৰাহীত বৰ্তমান তেল দিয়া হ'ল ভালকৈ ধৰিব নোৱাৰিব আন্ধাৰ হৈছে আমি জুইশালীত বনাম এইখন আমাৰ চাং খৰিচা চাং কাৰেণ্টৰে গ'লগৈ এবাৰ চাই লওঁ পানী দি দিয়া হ'ল উতলি আছে পকাই দেখিবলৈ পাইছে আজি দিনটো এটা বিশেষ দিন আমাৰ কলেজীয়া জীৱন শেষ হ'ল আমাৰ বুলিয়ে কৈছোঁ মোৰ গ্ৰেজুৱেট কমপ্লিট হ'ল আজি ৰিজাল্ট দিলে ৰিজাল্ট বাৰু ভালে হৈছে যেতিয়া মাৰ্কশ্বিট আনিম তেতিয়া বাৰু আপোনালোকক ক'ম তাকে লগৰখিনিকো আৰু লগ নাপাম কাৰণ এতিয়াতো সকলোৱে নিজৰ দিশে আগবাঢ়িব নহয় জানো কেতিয়াবা ক'ৰবাত লগ পালে মানে সকলোৱে মাতিবি বুলি আশা কৰোঁ আৰু তহঁতিও কাৰণ চবটো ভাগে ভাগে যাবগৈ গ্ৰুপ খোলা থাকিলেও গ্ৰুপ ভাগিয়ে থাকিব কাৰণ তাততো মেছেজ কোনোবা এডিন কৰা হ'ব বা ভিডিঅ' কল কোনোবা এডিন কৰা হ'ব সদায় সকলোৱে ব্যস্ত থাকিব হয়তো কোনোবাই ভিডিঅ' কলে ৰিচিভ কৰিব নোৱাৰিব নতুবা নিজৰ ব্যস্ততাৰ কাৰণে মেছেজো কৰিব নোৱাৰিব সেই গতিকে ক'ৰবাত লগ পালে মাতষাৰ দিবি বুলি তহঁতক ৰাখিলোঁ আৰু তহঁতৰ ওপৰতো আৰু লগতে কি ক'ম আৰু তহঁতৰ ভাল এটা ভৱিষ্যত হওক তাকে কামনা কৰিলোঁ তহঁতৰ লগত কটোৱা সময়খিনিতো কেতিয়াও আৰু পাহৰিব পৰা সময় নহয় সকলোৰে ৰিজাল্ট গম পালোঁ সকলোৰে ভাল হৈছে বুলি গম পাই ভাল লাগিলে তাকে বাকী চাই থাকিব ভিডিঅ'টো আমি এতিয়া ভাত চব্জি মায়ে দালিখিনি পাতি দিছে হ'ব এতিয়া আৰু মায়ে মানে আমাৰ এই হাঁহ খাব নোৱাৰে অলপ তেওঁৰ বেমাৰ হৈ আছে সেই গতিকে মায়ে দালি আলু ভাত খাব তাৰপিছত আমি তাকে আমাৰ দাই ছোৱালীজনীকো মাতিছোঁ ভাত খাবলৈ বুলি তাইও আহিব দেখাই থাকিম আপোনালোকেও চাব মোৰ ওচৰত অলপ ফটো আছে কলেজৰ অলপ ফটো আছে লগৰখিনিও অলপ ফটো আছে মই এই ভিডিঅ'টোত এড কৰি দিম আপোনালোকেও চাব ভাল পাব কাৰণ সকলোৰে আচলতে কলেজীয়া জীৱন শেষ হোৱাৰ লগালগ মুহূৰ্তবিলাকে থাকি যায় কাৰণ স্মৃতিবিলাক থাকি যায় তাত মোবাইলৰ কেমেৰাত বন্দী হৈ থাকে আৰু সেইবিলাকে মই অকণমান আছে কি আছে মই চাওঁ কাৰণ আগতে বহুতখিনি ভিডিঅ'য়ে আছিলে মানে মোৰ মোবাইলটোৰ পৰা অলপ কেইটামান ডিলিটো হ'ল নেকি তথাপিতো চাই চিতি যিমানখিনি পাৰোঁ মই ইয়াত এড কৰি দিব চেষ্টা কৰিম
আজিলৈ তেতিয়াহ'লে বিদায়, পুনৰ লগ পোৱাৰ আশাৰে। শেষত এটা কথাই কওঁ যে জীৱনত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আমি, কাৰণ আমিনো জীৱনটোত কি দেখিছোঁ নহয় জানো, আমাতকৈ বেছি আমাৰ মা পাপা বা ডাঙৰসকলে বেছি ভালকৈ দেখিছে। তো জীৱনত বিভিন্ন ধৰণৰ অসুবিধা আহিব, সেই অসুবিধাসমূহ মুখত এটি হাঁহি পিন্ধি লৈ যদি আমি সন্মুখীন হওঁ, তেতিয়াহ'লে মই ভাবোঁ যে আমি সেই অসুবিধাটো সোনকালে আঁতৰাব পাৰিম। আৰু সেইকাৰণে ময়ো কওঁ, সকলোৱে মুখত এটা হাঁহি বিৰিঙাই লোৱা আৰু জীৱনটো ধুনীয়াকৈ আগবাঢ়ি যোৱা সকলোৱে, তাকে কৈ আজি সমাপ্ত কৰিছোঁ।